প্ৰথমতে আমি UPPL দলৰ পৰা আমাৰ অসমবাসীক আৰু বড়োলেণ্ডবাসীক আমি ৰঙালী বিহু আমাৰ চলি আছে জাতীয় উৎসৱ। তো ৰঙালী বিহুৰ শুভেচ্ছা মই আমাৰ সকলো জাতি জনগোষ্ঠী অসমৰ খিলঞ্জীয়া সকলোলৈ ওলগ জনাইছোঁ। আৰু নতুন বছৰত আশা কৰিছোঁ ভগৱানৰ আশীৰ্বাদত সকলো শান্তি সম্প্ৰীতি সমন্বয় ভালকৈ চবে জীয়াই থাকিব পাৰিব এটা ভাল পৰিৱেশত। নিৰ্বাচনৰ মাজতে দেখিবলৈ পাইছোঁ এইবাৰ অসমত প্ৰাকৃতিকভাৱে বতৰ বহুত ভাল, পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হৈছে, গছ গছনিবিলাক সেউজ হৈছে, ফুলিছে, খুব ধুনীয়া এটা পৰিৱেশ অসমত। গতিকে এনেকুৱা এটা পৰিৱেশত আমি অসমবাসীয়ে আজি বৈশাগু আৰু বিহু পালন কৰি আছোঁ। আৰু দিল্লীত যিসকল আমাৰ অসমীয়া বড়ো বিভিন্ন লোক আছে, মই তেখেতসকলকো আমি যিহেতু দিল্লীত আছোঁ বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমাৰ যিমানখিনি চেনেল আছে চেনেলৰ আমাৰ সকলো নিউজ চেনেলৰ ফেমিলিবোৰলৈ মই বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰথমতে আমি UPPL দলৰ পৰা আমাৰ অসমবাসীক আৰু বড়োলেণ্ডবাসীক আমি ৰঙালী বিহু আমাৰ চলি আছে জাতীয় উৎসৱ। তো ৰঙালী বিহুৰ শুভেচ্ছা মই আমাৰ সকলো জাতি জনগোষ্ঠী অসমৰ খিলঞ্জীয়া সকলোলৈ ওলগ জনাইছোঁ। আৰু নতুন বছৰত আশা কৰিছোঁ ভগৱানৰ আশীৰ্বাদত সকলো শান্তি সম্প্ৰীতি সমন্বয় ভালকৈ চবে জীয়াই থাকিব পাৰিব এটা ভাল পৰিৱেশত। নিৰ্বাচনৰ মাজতে দেখিবলৈ পাইছোঁ এইবাৰ অসমত প্ৰাকৃতিকভাৱে বতৰ বহুত ভাল, পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হৈছে, গছ গছনিবিলাক সেউজ হৈছে, ফুলিছে, খুব ধুনীয়া এটা পৰিৱেশ অসমত। গতিকে এনেকুৱা এটা পৰিৱেশত আমি অসমবাসীয়ে আজি বৈশাগু আৰু বিহু পালন কৰি আছোঁ। আৰু দিল্লীত যিসকল আমাৰ অসমীয়া বড়ো বিভিন্ন লোক আছে, মই তেখেতসকলকো আমি যিহেতু দিল্লীত আছোঁ বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমাৰ যিমানখিনি চেনেল আছে চেনেলৰ আমাৰ সকলো নিউজ চেনেলৰ ফেমিলিবোৰলৈ মই বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰথমতে আমি UPPL দলৰ পৰা আমাৰ অসমবাসীক আৰু বড়োলেণ্ডবাসীক আমি ৰঙালী বিহু আমাৰ চলি আছে জাতীয় উৎসৱ। তো ৰঙালী বিহুৰ শুভেচ্ছা মই আমাৰ সকলো জাতি জনগোষ্ঠী অসমৰ খিলঞ্জীয়া সকলোলৈ ওলগ জনাইছোঁ। আৰু নতুন বছৰত আশা কৰিছোঁ ভগৱানৰ আশীৰ্বাদত সকলো শান্তি সম্প্ৰীতি সমন্বয় ভালকৈ চবে জীয়াই থাকিব পাৰিব এটা ভাল পৰিৱেশত। নিৰ্বাচনৰ মাজতে দেখিবলৈ পাইছোঁ এইবাৰ অসমত প্ৰাকৃতিকভাৱে বতৰ বহুত ভাল, পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হৈছে, গছ গছনিবিলাক সেউজ হৈছে, ফুলিছে, খুব ধুনীয়া এটা পৰিৱেশ অসমত। গতিকে এনেকুৱা এটা পৰিৱেশত আমি অসমবাসীয়ে আজি বৈশাগু আৰু বিহু পালন কৰি আছোঁ। আৰু দিল্লীত যিসকল আমাৰ অসমীয়া বড়ো বিভিন্ন লোক আছে, মই তেখেতসকলকো আমি যিহেতু দিল্লীত আছোঁ বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমাৰ যিমানখিনি চেনেল আছে চেনেলৰ আমাৰ সকলো নিউজ চেনেলৰ ফেমিলিবোৰলৈ মই বিহুৰ শুভেচ্ছা জনাইছোঁ।